ভিডিঅ'টোৰ যোগেদি আমাৰ সকলোৰে মৰমৰ সকলোৰে শ্ৰদ্ধাৰ হোমেন বৰগোহাঁই ছাৰলৈ বহুত আচলতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ মোৰ ফালৰ পৰা। কাৰণ বহুত কিতাপ পঢ়িছিলোঁ তেওঁৰ, বহুত ধুনীয়া কিতাপ পঢ়িছিলোঁ তেওঁৰ। আৰু আজি আমাৰ মাজৰ পৰা হেৰাই যোৱা আচলতে খবৰটো শুনা পাই ৰাতিপুৱা বৰ বেয়া লাগিল। আৰু বহুত বেয়া খবৰ আচলতে কিছুমান আহি আছে আমাৰ অসমখনত, কি হৈছে নাজানো, কাৰণ এটাৰ পিছত এটা বেয়া খবৰ। তেওঁ কি নাছিল? তেওঁ সাহিত্যিক আছিল, এজন লেখক, গল্পকাৰ, কি নাছিল আচলতে তেওঁ? আমাৰ তেওঁৰ কিতাপ পঢ়ি আমি কিমান ভাল পাইছিলোঁ। আৰু যোৱা কেইদিনমান আগতে আমাৰ ওচৰৰ জেঠা এজন ঢুকাল, তাৰপিছত অহাকালি আৰু আমাৰ দাদা এজন ঢুকাল। তো মানে পৃথিৱীখনত কি হৈছে নাজানো, আমাৰ গাঁৱত একেলগে 3জন মানুহ ঢুকাল। কৰোণা হৈ নহয় আচলতে, এনে মানে বেমাৰ হৈ আছিল, সেইকাৰণে ঢুকাল। আৰু সকলোকে এইটোৱে অনুৰোধ, সকলোৱে সাৱধান থাকক এই টাইমত। কৰোণা হ'লেও আজিকালি সেই মেডিকেলত লৈ যায়। আমাৰ ইয়াতো বহুত মানুহৰে কৰোণা হৈছে আৰু লৈও গ'ল। তো কালি যিজন দাদা মৰিল, তো তাত ডেড বডিটো আচলতে আমি চুবই পৰা নাছিলোঁ আচলতে, মানে যদি কৰোণা হোৱা বুলি। তাৰপিছত ডক্তৰ আহি চালে, নিগেটিভ ওলাল। তাৰপিছতে আচলতে ডেড বডিটো ৰাতি 2-3টা বাজিয়ে গৈছে পূৰা দিয়াতে, কিনে চকু তকু পূৰা ফুলি আছে। তো ভিডিঅ' বনাবলৈ একেবাৰে ইচ্ছা নাই, দুখৰ ওপৰত দুখ। কাৰণ খুব মৰম কৰিছিল মোক দাদাজনে, আৰু এনেকুৱা হৈছে ভাল মানুহবোৰ নোহোৱা হৈ গৈছে বহুত। তো সেই আৰু সকলো যিসকলে আমাক এৰি থৈ গ'ল, তেওঁলোকক এটা ভগৱানৰ ওচৰত সেৱা কৰিছোঁ, যাতে তেওঁলোকৰ বিদেহী আত্মাই শান্তি পাওক, আৰু য'তেই আছে তেওঁলোকে যাতে সুখত থাকক, শান্তিত থাকক। তো বাই বাই।